Sehnazs ব্লগৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মিঠাই মনত ৰল নহয় এতিয়া যাওঁ আমি মামাৰ ঘৰৰ পৰা ঘৰলৈ যাম। আজি আমাৰ মামাৰ ঘৰত দুৱা আছে কাকজানত, তো তালৈকে আমি ওলাইছো। আব্বা আম্মা বিস্তাৰ মই আমি কেকেৰিং পাই গ'লোহি। তেনেহলে খোৱা ষ্টাৰ্ট কৰি দিব কিন্তু কামুৰি থাকিব নেকি আবহি হৈছে আৰু লাডুঘৰ পালোহি আৰু 15-20 মিনিটত পামগে। এয়া হৈছে মামাৰ ছোৱালী ভণ্টি, হ'লেও চাই দিয়া আৰু আমাৰ ফেমিলিৰ ডাঙৰ বৌ হয় নাফি, এয়া ভতিজা মোৰ। বৌক আজি ফাৰ্ষ্ট টাইম লগ পাইছো। আৰু এয়া হৈছে সৰু মামী আৰু এয়া মাহী লখিমপুৰৰ পৰা আহিছে আৰু কালি আহিলে, আজি থাকিব নোৱাৰে যিহেতু সেইটো কাৰণে সোনকালে ওলাইছে। এয়া আমাৰ সৰু মাহী। এইফালে আমাৰ মামাৰ ঘৰ বনাই আছে। আমি আছো এতিয়া সৰু মামাৰ ঘৰত। মামাৰ ঘৰ বনাই আছে, হোৱাগে নাই। ওলাইছো আৰু যাবলে জানে এয়া ডাঙৰ মামী। আমি আহিলো, খালো, এতিয়া যাওঁ। বাই বাই। মামাক নুঠাৰো মামা। আৰু এতিয়া ওলাইছো মাহী ঘৰলে যাবলে। মাহী ঘৰলে মই নতুনৰ পৰা যোৱা হোৱাই নাই। আৰু মাহীয়ে এতিয়া পোলাও বনাইছে। টোপনি আহি আছিলে আমি আহি পালোহি প্ৰায় আধা ঘণ্টা মানে হ'ল। মুখ হাত ধুই ফ্ৰেছ হৈ ললো। আৰু এইটো চুৱেটাৰ আমাৰ মাহীয়ে বেটিক দিছে। লখিমপুৰৰ পৰা মাহী আহিছে, মাহীয়ে বেটিৰ কাৰণে লৈ আনিছিলে। ভাল লাগিছে চুৱেটাৰটো। আজিৰ ভিডিঅ'টো ইমানতে মই শেষ কৰিছো। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।